এফালৰ পৰা সকলো শিশুকে হত্যা খব কংস অনুচৰ অঘাসুৰ বকাসুৰ চলিলা ধেনুকাসুৰ। তো আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ গুঞ্জনলৈ। য়েছ তো লাষ্ট ভিডিঅ'ত আপোনালোকে দেখিলে যে আমি মাজুলী আহিলোঁ আৰু মাজুলীৰ সেই যোনটো এপিছ'ড চালে সেই এপিছ'ডটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাব। তো নেক্সট ভিডিঅ' আপোনালোকে মানে এই 2 নম্বৰ এপিছ'ড চাই আছে আপোনালোকে মাজুলীৰ পৰা। আৰু আমি বৰ্তমান ওলাইছোঁ, প্ৰথমতে যাম আমি চামগুৰি সত্ৰ, তাৰপিছত আৰু বেলেগ বেলেগ সকলোবোৰ মানে মাজুলীত যিমান কি ৰাস আছে সকলোবোৰ দেখাম। বৰ্তমান 3টা 20 হৈ আছে আৰু আমি গোটেইকেইটা ওলালোঁ বৰ্তমান। প্ৰথমতে যাম চামগুৰি সত্ৰ, আৰু চামগুৰি সত্ৰৰ পৰা বাকী মোৰ মোটামুটি ৰাতিলৈকে ৰাস চলি থাকিব। তো লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। য়েছ তো মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰ, আৰু সেই চামগুৰি সত্ৰই আমি বৰ্তমান আহি পালোঁ, আৰু বৰ্তমান এতিয়া আমি সোমাই যাম। তো চলো। তো আমি বৰ্তমান আহি পালোঁ চামগুৰি, আৰু চামগুৰিত কি বিশেষ কি আছে? মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰ। ইয়াত চাম এতিয়া চামগুৰি মানে এইমাত্ৰ আহি পালোঁ, আহি পাই কিনে এতিয়া চাবৰ কাৰণে যাম। তো চাই থাকক। চলো চলো। কি চট লয়? কিমান চট লৈ থাকে? এটা চটে 3বাৰমান লয়। তো কুলদীপ, ভাগ্য আৰু মহন্ত আৰু মই আমি 4জন আহিছোঁ বৰ্তমান চামগুৰি সত্ৰ। সংগীত কলা কেন্দ্ৰ চামগুৰি সত্ৰ মাজুলীলৈ সকলোকে স্বাগতম জনাইছোঁ, আৰু স্বাগতম জনাইছোঁ আমাক। আৰু এখন হ'ল শ্ৰী শ্ৰী চামগুৰি সত্ৰ। বলক। তো আমি চামগুৰি সত্ৰৰ ভিতৰত আছোঁ বৰ্তমান, আৰু আপোনালোকক ভালকৈ দেখাই দিছোঁ। চাওক, বেক কেমেৰাদি দেখাই দি আছোঁ। যত বীৰ দৈতৰাই চলে কবে বিদ্যুত সঞ্চাৰে। তো মই বৰ্তমান আছোঁ চামগুৰি সত্ৰৰ ভিতৰত, আৰু চামগুৰি সত্ৰ মানে মুখা শিল্পৰ বাবে বিখ্যাত হয়। আৰু কিয় বিখ্যাত কেনেকুৱা তেখেতে অলপমান কৈ দিব। প্ৰথমতে আপোনাৰ মানে পৰিচয়টো দিব। হয়, মোৰ নাম শ্ৰী ধীৰেন গোস্বামী। মই চামগুৰি সত্ৰৰ এজন ডেকা সত্ৰীয়া হিচাপে ইয়াতে আছোঁ। এতিয়া কথাটো হ'ল এনেই মুখা শিল্পৰ অলপমান বিশেষ কেনেকুৱা কিহৰ কাৰণে বিখ্যাত এনেকৈ কৈ দিয়ক। মই অকণমান চমুকৈ আপোনাৰ ইতিবৃত্তিটো পৰ্যন্ত মই কৈ দিছোঁ। আমাৰ হ'ল এখন চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন 1683 খ্ৰীষ্টাব্দত ৰজা চক্ৰধ্বজ সিংহনীয়ে প্ৰতিষ্ঠা কৰা। তেতিয়াৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। সেই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধ্বজ সিংহই শৰণ লৈ সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে এজোপা চাম গছৰ গুৰিত। সেইকাৰণে চামগুৰি সত্ৰ নাম। সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখা শিল্প। গুৰুজনাই 500 বছৰ আগতে বৰদোৱা থানত চিহ্ন যাত্ৰাৰ ভাওনা যোগেদি মুখা শিল্পটো তৈয়াৰ কৰিছিলে। এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে সংগীত নাট্য একাডেমীৰ যোগেদি মুখা শিল্পটোক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিলে, আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম চামগুৰি সত্ৰত কৰিলোঁ। আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিলে। মোৰ পিতৃৰ নাম কুশকান্তদেৱ গোস্বামী। তেখেত সত্ৰৰ সত্ৰাধিকাৰ আছিলে। আৰু তেতিয়াৰ পৰাই গোটেই বিশ্বৰ লোক আহি এই মুখা শিল্প চাবলৈ আহিবলৈ ল'লে। আৰু আমাৰ এই মুখা বনোৱা পদ্ধতিটো মই অকণমান থুলমূলকৈ কৈ দিছোঁ। আমাৰ প্ৰথমতে বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ, তাৰপিছত কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, গৰু গোবৰেৰে চেহেৰা বনাওঁ, আকৌ কুমাৰ মাটিয়ে কাপোৰ, তাৰপিছত ৰং। মানে কিমান টাইম লাগে? 3 দিন লাগে এটা মুখা বনাবলৈ হ'লে। এনেকুৱা বৰ মুখা বনাবলৈ হ'লে আপোনাৰ কমেও 2 মাহ সময় লয়। আমাৰ মানে মুখা আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লটকাই মুখা আৰু মুখ মুখা। আৰু এই মুখাকে আমি বিভিন্ন ভাওনাত ব্যৱহাৰ কৰোঁ। এতিয়া যেনে ৰাস আহিছে, ৰাস মহোৎসৱ কাইলৈ, ৰাসৰ কাৰণে অঘাসুৰ, বকাসুৰ, পুতনা, চক্ৰপাত সেনেকুৱা এইবিলাক ব্যৱহাৰ কৰোঁ। ঠিক আছে, ধন্যবাদ। তো আমি এতিয়া ওলালোঁ চামগুৰি সত্ৰৰ পৰা, আৰু চামগুৰি সত্ৰ কেতিয়া স্থাপিত হৈছিল মানে প্ৰতিষ্ঠা হৈছিল সকলোবোৰ ক'লোঁ। আৰু চামগুৰি সত্ৰৰ বিশেষত্ব হ'ল আপোনালোকৰ মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰ, আৰু দেখালোঁ আপোনালোকক যিমান পাৰোঁ সিমান দেখালোঁ। তাৰ লগতে এতিয়া আমি যাম দক্ষিণপাট সত্ৰলৈ, আৰু দক্ষিণপাট সত্ৰটো কেনেকুৱা ৰাস হৈছে সকলোবোৰ দেখাব ট্ৰাই কৰিম। তো চলো। আৰু আহি থাকোঁতে চাওক পূৰা জাম লাগিছে, কিয় বা ইয়াতে পূৰা মানুহ চানুহ ভৰ্তি হৈছেচোন।
চাওঁ ৰ'বচোন কি হৈছে, কিবা হ'ল কিবা এটা পৰি আছে ইয়াতে, কিবা পৰি আছে। ভাই চেচ যা, এই কিবা কাছ এটা ক'ৰবাৰ পৰা উঠি আহিছে সেইকাৰণে চাওক না পৰি আছে, চাওক যাব পৰা নাই ভালকৈ, কি যে ক'ৰ পৰা বা আহিল কাছটো, চেচ। আমি এতিয়া আহি পালোঁ মোটামুটি দক্ষিণপাট সত্ৰ আহি পালোঁ, আৰু ইয়াতে বাইক পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, আৰু বাইক পাৰ্কিং কৰি কিনে ভিতৰত অলপমান খোজকাঢ়ি যাব লাগে, মোটামুটি 100-200 মিটাৰমান খোজকাঢ়ি যাব লাগে, বাইকখন থৈ কিনে যাব লাগে। এতিয়া বাইকখন থৈ পেলাই ওলাই যাওঁ। এই চাওক না বাইকখন ঘূৰাতে ইমান টাইম লাগিছে। আহি পালোঁ দক্ষিণপাট সত্ৰ, আৰু 1654 খ্ৰীষ্টাব্দত দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। তো বলক ভিতৰত যাই আছোঁ। বা হা মহন্তক নাচা এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিলাকে। তো আমি জোতা খুলি আহি কিনে এতিয়া ভিতৰত সোমাই গৈ আছোঁ সত্ৰৰ। তো আমি আহিছোঁ বৰ্তমান দক্ষিণপাট সত্ৰ, আৰু বৰ্তমান দক্ষিণপাট সত্ৰৰ ভিতৰত গৈ আছোঁ। প্ৰথমবাৰ আহিছোঁ। ভিতৰত কেনেকুৱা হ'ব, ভিতৰত কেনেকুৱা কি আছে? ভিতৰত সত্ৰয়ে চিন্তা ব'লক দেখুৱাই থাকিম, তেতিয়া গম পাব কেনেকুৱা লাগিছে আহি মাজুলী। মজা লাগিছে এতিয়ালৈকে বঢ়িয়া লাগি আছে। ৰাতি আৰু ধামাকা হ'ব যাই আছে। তাৰমানে ইয়াতে আজি ৰাসৰ উদ্বোধন হ'ব, আৰু উদ্বোধনী কৰিব আমাৰ মামাই আৰু উদ্বোধন কৰিব, সেইবাবে ইয়াতে অলপমান আয়োজন চলি আছে। চাওক ফিটা কাটা হ'ব অলপ দেৰিকৈ, আৰু লাহে লাহে আমি তাৰ পৰা ওলাই আহিলোঁ। দক্ষিণপাট সত্ৰৰ পৰা আমি লাহে লাহে ওলাই আহিলোঁ। অহাৰ লগে লগে এতিয়া আৰু মোটামুটি লাহে লাহে সন্ধিয়া হ'ব ধৰিছে, মোটামুটি 6টামান বাজিলে এতিয়া। তো এতিয়া আমি যাই আছোঁ মেইন ৰাস চাবৰ কাৰণে। মেইন ৰাস হয় আপোনালোকৰ মাজুলীত কমলাবাৰী সত্ৰ, আৰু কমলাবাৰী সত্ৰত যাই আছোঁ বৰ্তমান, আৰু মোটামুটি পালোঁৱে, আৰু বেছি দূৰ নহয়। কমলাবাৰী সত্ৰ ইয়াৰ পৰা মোটামুটি আৰু 200 মিটাৰমান আছে। চাওক লাইন চাওক, গাড়ীৰ লাইন চাওক, মোটামুটি 200-300 মিটাৰ আগৰ পৰা একদম পূৰা বাইকৰ লাইন, গাড়ীৰ লাইন, পাৰ্কিঙৰ জেগাই নাই। তো যাই আছোঁ বৰ্তমান কমলাবাৰী সত্ৰ, আৰু ইফালে ৰাইট টাৰ্ণ ল'ব লাগিব। ৰাইট টাৰ্ণ লৈ কিনে বাইক থোৱা জেগা বিচাৰি আছোঁ, বাইক থোৱা জেগাই নাই। চাওক দুয়োফালে বাইক আছে, গাড়ী আছে, ক'ত থওঁ বাইক, পাগলাই গৈছোঁ। কমলাবাৰী সত্ৰ মাজুলীৰ সকলোতকৈ ডাঙৰ ৰাস কমলাবাৰী সত্ৰত হয়। তো এতিয়া বিচাৰি আছোঁ, বাইক থোৱা জেগা নাই। তো এইফালে থ'ব নোৱাৰিম বোধহয়, ঘূৰিব লাগিব, ঘূৰি কিনে যোনফালে দি আহিছিলোঁ সিফালে থ'ব লাগিব। এতিয়া ঘূৰোৱা যাওক, ঘূৰাই কিনে এই জেগাই নাই, কি ক'ম আৰু, মানুহ ভৰ্তি। বৰ্তমান 6টামান বাজি আছে, আৰু পূৰা ৰাতিলৈকে ইয়াতে মানুহ হৈ থাকে, 3টা-4টালৈকে পূৰা মানুহ নন ষ্টপ মানুহ হৈ থাকে। তো আহিলোঁ বৰ্তমান কমলাবাৰী সত্ৰ, আমি 4জন। এতিয়া মানুহ চাওক পূৰা এণ্ট্ৰি কৰাই নাই, আৰু এখন হ'ল এণ্ট্ৰি গেট, কমলাবাৰী সত্ৰৰ এণ্ট্ৰি গেট এখন, কি মজাকৈ সজাইছে চাওক। আৰু মানুহ চাব নেকি, মই মানুহ দেখাই আছোঁ, আৰু সকলোবোৰ A to Z সকলোবোৰ ৰাস দেখাম। ইয়াৰ পৰা ওলাই কিনে আৰু বেলেগ ক'ৰবাত নাটক চাব যাম, ভাওনা চাব যাম, সকলোবোৰ চাই থাকিম। বৰ্তমান আছোঁ আমি কমলাবাৰী সত্ৰত, আৰু ক'ত যাম আমি এতিয়া এনেই ফুৰিম, ক'ত ফুৰিম? মাজুলীত। চলো গোটেই মাজুলীতে ৰাস। তো এতিয়া আমি সেই ৰাসৰ ভাওনা চাব আহিছোঁ। ভাওনা চাব আহিলে এতিয়া টিকেট কাটিলোঁ, 100 টকাকৈ টিকেট পাই, টিকেট কাটিলোঁ। টিকেট কাটি কিনে এতিয়া আমি ভিতৰত যাই আছোঁ চাবৰ কাৰণে। চাওক যুৱ সমন্বয় কৃষ্টি সংঘ মাজুলী, য়েছ, এতিয়া ভিতৰত যাই আছোঁ চাব পাবাই।
আমি কি চাই আছো এতিয়া ৰাস ৰাস চাইছো ৰাসত পিকি ওলাব না ওলাব এই ৰাসত বোলে পিকি ওলাব পিকি ৰাসত পিকি ওলাব বোলে পিকি কি আছে হাতৰ সিপুৰি আপোনা আপুনি সুলকিব পুতকলৰ দুৱাৰ দেখিয়া সহস্ৰানন ভিজে প্ৰভু জনাৰ্দন আয়া যমুনাৰ দেখি উৰ্মিৰুল এফালৰ পৰা সকলো শিশুকে হত্যা বৰ্তমান 1টা বাজি আছে ৰাতি আৰু 1টা বজাত পুৰি ঘুগনি খাই আছো